মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ পলিটিকেল ছায়েন্সৰ পাৰ্ট 2ৰ এটা দলৰ আধিপত্যৰ যুগৰ চেপ্টাৰ 2ৰ বিৰোধী দলসমূহৰ বিষয়ে আলোচনা কৰিম। বিৰোধী দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ৰাজনৈতিক দল আছিল আৰু যিটো 1885 চনত গঠন হৈছিলে। কিন্তু আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলক আটাইতকৈ পুৰণি দল বুলি কওঁ ভাৰতৰ। বিশেষ কিয় কওঁ যে এইটোৱে প্ৰথম গঠন হৈছিলে আৰু প্ৰথম ভাৰতীয় জাতীয় কংগ্ৰেছ দল গঠন হোৱাৰ পৰা কমেও তিনিটা দশক জুৰি 1951 চনৰ পৰা 1967 চনলৈকে জাতীয় কংগ্ৰেছ দলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কিন্তু 1967 চনৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সকলোতে সম আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিলে। বিশেষকৈ তামিলনাডু, কেৰেলা, জম্মু কাশ্মীৰত থকা যিবোৰ আঞ্চলিক দল, সেই দলবোৰে বেছি গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিলে। বিশেষকৈ বিধানসভা নিৰ্বাচনত, লোকসভা নিৰ্বাচনত যদিও কংগ্ৰেছলৈ আধিপত্য বিস্তাৰ কৰিছিল, কিন্তু বিধানসভা নিৰ্বাচনত পৰা নাছিলে। আৰু এই ৰাজ্যসমূহৰ প্ৰতিনিধিত্ব নোপোৱাৰ ফলতে কংগ্ৰেছৰ যি প্ৰাধান্যতা সেইটো কমি আহিছিলে। আৰু ইয়াৰ উপৰিও গণতন্ত্ৰ এখন সুস্থিৰভাৱে পৰিচালনা হ'বলৈ হ'লে বিৰোধী দলৰ ভূমিকা আমি নুই কৰিব নোৱাৰোঁ। আৰু ভাৰতত বিৰোধী দল হিচাপে বহুতো দলে গা কৰি উঠিছিলে। ভাৰত স্বাধীন হোৱাৰ আগৰ পৰাই ভাৰতৰ বিৰোধী দলে গা কৰি আহিছিলে। যিহেতুকে ভাৰত এখন বহুদলীয় ব্যৱস্থা থকা দেশ আৰু এই দলবোৰে অকাংক্ষী দল হিচাপে কাম কৰি আহিছিলে। উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ সমাজবাদী দল, ভাৰতীয় সাম্যবাদী দল, স্বতন্ত্ৰ দল, জনসংঘ দল আমি ক'ব পাৰোঁ। তাৰে ভাৰতৰ সমাজবাদী দল প্ৰথম গঠন হৈছিল 1934 চনত। 1934 চনত কেইজনমান ডেকাই ভাৰতত সমাজবাদী দল গঠন কৰিছিলে আৰু তেওঁলোকৰ উদ্দেশ্য আছিল যে ভাৰতত গণতান্ত্ৰিক সমাজবাদ প্ৰতিষ্ঠা কৰা। মানে সকলো কৃষক শ্ৰমিকসকলে যাতে সকলো সুবিধাৰ পৰা বঞ্চিত নহয়, তাৰ কাৰণে সকলোৱে সমান যাতে সা সুবিধা পায় তাৰ ব্যৱস্থা কৰা। কৃষক শ্ৰমিকসকলে পুঁজিপতি ধনিক শ্ৰেণীয়ে যিখিনি সুবিধা লাভ কৰে, সেই সুবিধাখিনি যাতে কৃষক শ্ৰমিকসকলেও লাভ কৰিব পাৰে, তাৰ ব্যৱস্থা এই সমাজবাদী দলৰ মূল উদ্দেশ্য আছিল। আৰু পুঁজিপতি আৰু জমিদাৰ শ্ৰেণীক তেওঁলোকে সমৰ্থন কৰা নাছিল। আৰু কংগ্ৰেছ দলে পুঁজিপতি আৰু জমিদাৰ শ্ৰেণীক সমৰ্থন কৰাৰ কাৰণে সমাজবাদী দলে ইয়াৰ বিৰোধিতা কৰিছিলে। আৰু এই দলৰ বিশেষ কেইজনমান নেতা আছিল, যাৰ নাম মই ক'ব ধৰিছোঁ। এছ এম যোশী, ৰাম মনোহৰ লোহিয়া, আচাৰ্য নৰেন্দ্ৰ দেৱ, অশোক মেহতা, অচ্যুত পটবৰ্ধন, জয়প্ৰকাশ নাৰায়ণ আছিল সমাজবাদী দলৰ মুখ্য নেতা। আৰু এই নেতাসকলে তেওঁলোকে অশেষ কষ্ট কৰিছিলে ভাৰতৰ সমাজবাদ প্ৰতিষ্ঠা কৰিবলৈ, আৰু তেওঁলোক সফলো হৈছিল। আৰু তেওঁলোকৰ মাজৰ পৰাই সমাজবাদী কেইবাটাও দল গঠন হৈছিলে। সেই দলবোৰ কিষাণ মজদুৰ প্ৰজা পাৰ্টি, প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি আৰু সংযুক্ত ছ'চিয়েলিষ্ট পাৰ্টি। আমি গম পালোঁ যে ভাৰতৰ সমাজবাদী দলৰ গঠন হৈছিল 1934 চনত। আৰু 1934 চনত গঠন হোৱাৰ পিছত তেওঁলোকৰ প্ৰধান উদ্দেশ্য আছিল ভাৰতবৰ্ষত গণতান্ত্ৰিক সমাজবাদ প্ৰতিষ্ঠা কৰা আৰু ইয়াৰ জৰিয়তে সকলোকে সম অধিকাৰ পোৱা, বিশেষকৈ কৃষক শ্ৰমিকসকলে যাতে সকলো সুবিধাৰ পৰা বঞ্চিত নহয়, তাৰ ওপৰত গুৰুত্ব দিয়া তেওঁলোকৰ মূল লক্ষ্য আছিলে। নেক্সট আহিল ভাৰতৰ সাম্যবাদী দল। ভাৰত যেতিয়া স্বাধীনতা সংগ্ৰাম চলি আছিল, সেইখিনি সময়তে ভাৰতৰ সাম্যবাদী দল গঠন হৈছিল। আৰু এই সাম্যবাদী দল ছোভিয়েট ৰাছিয়াৰ আৰ্হিতে সাম্যবাদী দল গঠন হৈছিলে। এই সাম্যবাদী দলৰ উদ্দেশ্য তেনেকুৱাই আছিলে যে ভাৰতত সমাজবাদ প্ৰতিষ্ঠা হোৱা, ভাৰতত সকলো কৃষক, শ্ৰমিক আৰু সাধাৰণ শ্ৰমজীৱী লোকসকলে যাতে সকলো সা সুবিধা পায়, তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড যাতে উন্নতি হয়, অত্যাৱশ্যকীয় যিবোৰ প্ৰয়োজনীয় সা সামগ্ৰী তেওঁলোকে ভোগ কৰিব পাৰে, ৰক্ষণাবেক্ষণ এই সকলোখিনি যেন পায়। তাৰোপৰি সমাজত থকা যি অসমতা দূৰীকৰণ,
এই তেওঁলোকৰ মূল উদ্দেশ্য আছিল। ভাৰতৰ সাম্যবাদী দল 1924 চনত গঠন হৈছিল আৰু সমাজবাদী দলৰ দৰেই নিচিনাকৈ সাম্যবাদী দলৰো বিশেষ কেইজন নেতা আছিল আৰু সেই নেতাকেইজনৰ চেষ্টাতে ভাৰতত সাম্যবাদী দল গঠন হৈছিলে আৰু তেওঁলোকৰ যি উদ্দেশ্য লক্ষ্য তেওঁলোকে সফল হৈছিল। এই সাম্যবাদী দলত বহুকেইজন উচ্চ শিক্ষিত ব্যক্তি আৰু অভিজ্ঞ লোকো আছিলে। এই সাম্যবাদী দলে 1943 চনত তেওঁলোকে 1943 চনত বেআইনী দল হিচাপে ঘোষণা কৰিছিলে। কোনে? ভাৰত চৰকাৰে। মানে ভাৰত স্বাধীন হোৱাৰ আগতে কি আছিলে? ব্ৰিটিছ চৰকাৰ আছিলে। ব্ৰিটিছ চৰকাৰে সাম্যবাদী দলক বেআইনী বুলি ঘোষণা কৰিছিল। কিন্তু 1943 চনত এই বাধা তুলি লোৱা হয়। তেতিয়াৰ পৰাই সাম্যবাদী দলে স্বাধীনভাৱে নিজৰ সংগঠন আৰু ইয়াৰ কাৰ্য চলাই আহিছে। প্ৰথম সাধাৰণ নিৰ্বাচন কিমান চনত হৈছিলে? 1951 চনত হৈছিলে। দুটা চন ধৰা হয়, 1951 আৰু 52, যিহেতুকে 1951 মাহৰ পৰা আৰম্ভ হৈছিলে সেইকাৰণে। আৰু কোৱা হয় যদিও আমি 1951 চনকে প্ৰথম সাধাৰণ নিৰ্বাচন বুলি কওঁ। 1951 চনৰ যি সাধাৰণ নিৰ্বাচন হৈছিলে সেই সাধাৰণ নিৰ্বাচনত বিধানসভাৰ 126খন আসনৰ ভিতৰত 16খন আসন লাভ কৰিবলৈ সক্ষম হৈছিলে। 16খন আসনে লাভ কৰিছিলে। আৰু এই সাম্যবাদী দলৰ মুখ্য নেতাসকল আছিল A.K. গোপালন, S.A. ডাংগে, E.M.S. নাম্বুদ্বীপত, P.C. যোশী, অজয় ঘোষ আদি সাম্যবাদী দলৰ প্ৰখ্যাত নেতা আছিলে। ইয়াৰ পিছত 1962 চনত যেতিয়া ভাৰত আৰু চীনৰ মাজত যুদ্ধ হৈছিলে, ভাৰত-চীনৰ মাজত যুদ্ধ হওঁতে সেই সাম্যবাদী দলৰ মাজত কাজিয়া সূত্ৰপাত হৈছিল আৰু ইয়াৰ ফলস্বৰূপে সাম্যবাদী দল কেইবাটাও দলত বিভক্ত হৈছিলে। দুটা দলত বিভক্ত হৈছিল। সেইটো হৈছে ভাৰতৰ সাম্যবাদী দল আৰু মাৰ্ক্সবাদী সাম্যবাদী দল। মাৰ্ক্সবাদী সাম্যবাদী দলক ইংলিছত কোৱা হয় CPIM আৰু ভাৰতীয় সাম্যবাদী হৈছে CPI। ইয়াৰ পিছতো সাম্যবাদী দলৰ মাজৰ যি অন্তৰ্দ্বন্দ্ব কাৰ্যৰ সৃষ্টি হৈছিল তাৰ পিছতো পূৰ পোৱা নাছিল। 1969 চনত আকৌ ভাৰতীয় সাম্যবাদী দলৰ মাজত দ্বন্দ্বৰ সূত্ৰপাত হৈছিল আৰু তেতিয়া তৃতীয় সাম্যবাদী দল গঠন হৈছিলে। সেইটোৰ নাম আছিল মাৰ্ক্সবাদী লেনিনবাদী সাম্যবাদী দল। ইয়াৰ পিছত মই ভাৰতৰ ৰাজনৈতিক দলীয় ব্যৱস্থাত বিৰোধী দলৰ ভূমিকাৰ বিষয়ে আলোচনা কৰিম। বিৰোধী দলৰ ভূমিকা। ভাৰতত ৰাজনৈতিক ব্যৱস্থাত বিৰোধী দলৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ আছে। মই কৈছোঁৱে যিহেতুকে প্ৰথম 3টা সাধাৰণ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰথমৰ পৰাই নিৰ্বাচন পৰিণত কৰি জয়লাভ কৰি আহিছে আৰু তেওঁলোকৰ কাৰ্যকলাপৰ জৰিয়তে প্ৰাধান্যতা লাভ কৰিবলৈ সক্ষম হৈছে আৰু জনসাধাৰণৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈও সক্ষম হৈছিলে। ভাৰতত বিৰোধী দল কেতিয়া হয়? এটা ৰাজনৈতিক ব্যৱস্থাত বিৰোধী দলৰ কেতিয়া সৃষ্টি হয় বা কেতিয়া জন্ম হয়? যেতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহয় সেই দলে বিৰোধী দলৰ হিচাপে ভূমিকা গ্ৰহণ কৰে আৰু যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয় সেই দলে চৰকাৰ গঠন কৰে আৰু সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হোৱা দলটোৱে চৰকাৰ গঠন কৰে আৰু সক্ষম নোহোৱা দলটোৱে বিৰোধী দল হিচাপে কাম কৰে। আৰু ইয়াৰ উপৰিও বিৰোধী দলৰ এখন সুপ্ৰতিষ্ঠিত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ হ'লে সুসংগঠিত বিৰোধী দলৰ খুবেই প্ৰয়োজন। সুসংগঠিত
বিৰোধী দল থাকিলেহে এখন গণতন্ত্ৰ সুস্থিৰ আৰু শক্তিশালী হ'ব পাৰে। বিৰোধী দলসমূহৰ মূল উদ্দেশ্য হৈছে দলীয় কাৰ্যকলাপ নীতি সকলোখিনি তেওঁলোকে সূক্ষ্ম দৃষ্টিৰে লক্ষ্য কৰি তাক শুধৰাই লৈ যায়, মাত মাতে, সমালোচনা কৰে। তাৰ জৰিয়তে চৰকাৰ সচেতন হয়, জনসাধাৰণ সচেতন হয় আৰু চৰকাৰে কোনো বেআইনীভাৱে কাম কৰিব নোৱাৰে, জনমতক আওকাণ কৰি কাম কৰিব নোৱাৰে। আৰু চৰকাৰৰ নীতি নিৰ্দেশনা বিৰোধী দলসমূহে জনসাধাৰণকো অৱগত কৰায়। সেইকাৰণে বিৰোধী দলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেইকাৰণে বিৰোধী দলৰ গণতন্ত্ৰত খুবেই প্ৰয়োজন। বিশেষকৈ আমাৰ ভাৰতবৰ্ষত গণতান্ত্ৰিক ব্যৱস্থাত বিৰোধী দলৰ খুবেই প্ৰয়োজন। কিছুৱে কৈছিলে যে ভাৰতৰ সংসদীয় শাসন ব্যৱস্থাত বিৰোধী দলৰ শক্তিশালী বিৰোধী দল নাছিল বুলি সন্দেহ কৰিছিলে। যদিও শক্তিশালী বিৰোধী দল নাছিলে, কিন্তু ভাৰতত বহুদলীয় ব্যৱস্থাৰ মাজতে বিভিন্ন বিৰোধী দলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। আমি উদাহৰণস্বৰূপে ক'ব পাৰোঁ সমাজবাদী দল, সাম্যবাদী দলৰ কথা ক'ব পাৰোঁ। আৰু এই বিৰোধী দলৰ ভূমিকাৰ ফলতে ভাৰতবৰ্ষত এখন শক্তিশালী চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। চৰকাৰে জনসাধাৰণ আওকাণ কৰিব নোৱাৰে। মই এইখিনি তোমালোকক বিৰোধী দলৰ বিষয়ে ক'লোঁ যে বিৰোধী দল বস্তুটো কি, যে বিৰোধী দল কেনেকুৱা। বিৰোধী দল হৈছে যিয়ে চৰকাৰ গঠন সংখ্যাগৰিষ্ঠতা নাপায়, সেইটোৱে বিৰোধী দল হিচাপে গঠন হয়। যেনে কংগ্ৰেছ চৰকাৰ আছে যদি তাত অকংগ্ৰেছী দলবোৰ, আৰু তাত যদি অকংগ্ৰেছী দলৰ চৰকাৰ আছে তেনেহ'লে তাত কংগ্ৰেছ দলবোৰ কি হ'ব, বিৰোধী দল হিচাপে গঠিত হ'ব। আৰু যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব সেইটোৱে চৰকাৰ গঠন কৰিব। মুঠতে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত বিৰোধী দলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইয়াৰ পিছত তোমালোকে নোটছটো চোৱা, যে ভাৰতৰ নোটছ এটা দিছোঁ মই, যে ভাৰতৰ ৰাজনীতিক বিৰোধী দলৰ ভূমিকা আলোচনা কৰা। তোমালোকে লিখি ল'বা। ভাৰতত এখন সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে বিৰোধী দলৰ ভূমিকা গুৰুত্বপূৰ্ণ। দলৰ ভূমিকা গুৰুত্বপূৰ্ণ আৰু ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত বহু বিৰোধী দলৰ সমাৱেশ ঘটিছে। তাৰ ভিতৰত সাম্যবাদী দল আৰু সমাজবাদী দল প্ৰধান। যি দলে সংখ্যাগৰিষ্ঠ জনসাধাৰণৰ সমৰ্থন লাভ কৰে সেই দলে চৰকাৰ গঠন কৰে, আৰু যি দলে সংখ্যাগৰিষ্ঠ জনসাধাৰণৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম নহয় সেই দলে বিৰোধী দলৰ ভূমিকা পালন কৰে। বিৰোধী দলসমূহে নিজৰ কাৰ্যৰ জৰিয়তে জনমতক প্ৰভাৱিত কৰে, চৰকাৰৰ বিভিন্ন কাৰ্যকলাপৰ গঠনমূলক সমালোচনা কৰে আৰু প্ৰয়োজন হ'লে বিকল্প চৰকাৰ গঠনৰ কাৰণে প্ৰস্তুত থাকে। যি গণতন্ত্ৰত শক্তিশালী বিৰোধী দল থাকিব সেই চৰকাৰ শক্তিশালী হ'ব। বিৰোধী দলৰ ভূমিকাৰ ওপৰতেই গণতন্ত্ৰই কৃতকাৰ্যতা লাভ কৰে। নিৰ্বাচনকালীন কৰ্মসূচী অনুযায়ী দলীয় নীতি বাস্তৱত ৰূপায়িত কৰা, আইনসভাৰ জৰিয়তে নিজৰ কাৰ্যৰ বাবে জনসাধাৰণৰ ওপৰত পৰোক্ষভাৱে দায়ী থকা আৰু জাতীয় স্বাৰ্থৰ উন্নতিৰ হকে দলীয় ৰাজনীতিৰ লগত সামঞ্জস্য ৰাখি দেশৰ আইন ব্যৱস্থা সংস্কাৰ কৰা আৰু প্ৰয়োজন হ'লে নতুন আইন প্ৰণয়ন কৰা, জনসাধাৰণৰ হাতত দলীয় প্ৰতিনিধিসকলৰ নিৰ্বাচন ব্যৱস্থা ৰাখি জনসাধাৰণৰ দ্বাৰা তেওঁলোকক নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা থাকিলে গণতন্ত্ৰ সাফল্যৰ পথত এখোজ আগবাঢ়িব পাৰে। ভাৰতবৰ্ষত সাৰ্বজনীন ভোটাধিকাৰৰ ফলত দলসমূহ আৰু চৰকাৰক নিয়ন্ত্ৰণ কৰাৰ প্ৰত্যক্ষ সংযোগ ভাৰতৰ জনসাধাৰণৰ আছে। সংসদীয় শাসন ব্যৱস্থাত গণতন্ত্ৰৰ সাফল্য বহু পৰিমাণে বিৰোধী দলৰ ভূমিকাৰ ওপৰত নিৰ্ভৰশীল। কিন্তু ভাৰতবৰ্ষত এটা শক্তিশালী বিৰোধী দলৰ অভাৱ বুলি বহুতে সন্দেহ কৰে।
ভাৰতবৰ্ষত দলীয় নীতি আৰু আদৰ্শৰ মাজত কোনো সম্পৰ্ক নাথাকিলেও কংগ্ৰেছ বিৰোধী দলবোৰে জনমতক পৰিচালিত কৰি বিভিন্ন ৰাজ্যত অকংগ্ৰেছী বা বিৰোধী দলৰ সংযুক্ত চৰকাৰ গঠন কৰিছে। 1977 চনত বহুকেইটা দলৰ সংমিশ্ৰণত জনতা দলৰ আৱিৰ্ভাৱ হয় আৰু ষষ্ঠ সাধাৰণ নিৰ্বাচনত ইয়াৰ অভূতপূৰ্ব সাফল্য এই ক্ষেত্ৰত বিশেষ তাৎপৰ্যপূৰ্ণ। মুঠতে ভাৰতত বিৰোধী দলৰ ভূমিকা গুৰুত্বপূৰ্ণ। মই বিৰোধী দলৰ ভূমিকাৰ বিষয়ে আলোচনা কৰিলোঁ। আজি এইটো নোটছটো দি দিছোঁ। নেক্সট ভিডিঅ'ত মই তোমালোকক আৰু এইটো চেপ্টাৰৰ কিবা শ্বৰ্ট কুৱেশ্যন আৰু লং কুৱেশ্যন থাকিলে মই আগবঢ়াম। বিশেষকৈ মই ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আৰু দিছোঁ, কুৱেশ্যন এনচাৰখিনিকে দিছোঁ, যিহেতুকে যিকেইটা ইম্পৰ্টেণ্ট সেইকেইটাই দিয়াটো ভাল হ'ব। এনেই নহাখিনি দিয়া নাই। ঠিক আছে, থেংক ইউ, ধন্যবাদ তোমালোকে চোৱাৰ কাৰণে। ইয়াৰ পিছত তোমালোকে কুৱেশ্যনটো ভাৰতৰ ৰাজনীতিক বিৰোধী দলৰ ভূমিকা সম্পৰ্কে মই এই কুৱেশ্যনটো ইয়াত দি দিছোঁ, তোমালোকে চাই যাবা আৰু লিখি যাবা। ভাৰতৰ ৰাজনীতিক বিৰোধী দলৰ ভূমিকা আলোচনা কৰা। এনচাৰ: ভাৰতত এখন সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে বিৰোধী দলৰ ভূমিকা গুৰুত্বপূৰ্ণ। ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত বিৰোধী দলৰ ভূমিকা গুৰুত্বপূৰ্ণ আৰু ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত বহু বিৰোধী দলৰ সমাৱেশ ঘটিছে। তাৰ ভিতৰত সাম্যবাদী দল আৰু সমাজবাদী দল প্ৰধান। যি দলে সংখ্যাগৰিষ্ঠ জনসাধাৰণৰ সমৰ্থন লাভ কৰে সেই দলে চৰকাৰ গঠন কৰে, আৰু যি দলে সংখ্যাগৰিষ্ঠ জনসাধাৰণৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম নহয় সেই দলে বিৰোধী দলৰ ভূমিকা পালন কৰে। বিৰোধী দলসমূহে নিজৰ কাৰ্যৰ জৰিয়তে জনমতক প্ৰভাৱিত কৰে, চৰকাৰৰ বিভিন্ন কাৰ্যকলাপৰ গঠনমূলক সমালোচনা কৰে আৰু প্ৰয়োজন হ'লে বিকল্প চৰকাৰ গঠনৰ কাৰণে প্ৰস্তুত থাকে। যি গণতন্ত্ৰত শক্তিশালী বিৰোধী দল থাকিব সেই চৰকাৰ শক্তিশালী হ'ব। বিৰোধী দলৰ ভূমিকাৰ ওপৰতেই গণতন্ত্ৰই কৃতকাৰ্যতা লাভ কৰে। নিৰ্বাচনকালীন কৰ্মসূচী অনুযায়ী দলীয় নীতি বাস্তৱত ৰূপায়িত কৰা, আইনসভাৰ জৰিয়তে নিজৰ কাৰ্যৰ বাবে জনসাধাৰণৰ ওপৰত পৰোক্ষভাৱে দায়ী থকা আৰু জাতীয় স্বাৰ্থৰ উন্নতিৰ হকে দলীয় ৰাজনীতিৰ লগত সামঞ্জস্য ৰাখি দেশৰ আইন ব্যৱস্থাৰ সংস্কাৰ কৰা আৰু প্ৰয়োজন হ'লে নতুন আইন প্ৰণয়ন কৰা, জনসাধাৰণৰ হাতত দলীয় প্ৰতিনিধিসকলৰ নিৰ্বাচন ব্যৱস্থা ৰাখি জনসাধাৰণৰ দ্বাৰা তেওঁলোকক নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা থাকিলে গণতন্ত্ৰ সাফল্যৰ পথত এখোজ আগবাঢ়িব পাৰে। ভাৰতবৰ্ষত সাৰ্বজনীন ভোটাধিকাৰৰ ফলত দলসমূহ আৰু চৰকাৰক নিয়ন্ত্ৰণ কৰাৰ প্ৰত্যক্ষ সংযোগ ভাৰতৰ জনসাধাৰণৰ আছে। সংসদীয় শাসন ব্যৱস্থাত গণতন্ত্ৰৰ সাফল্য বহু পৰিমাণে বিৰোধী দলৰ ভূমিকাৰ ওপৰত নিৰ্ভৰশীল। কিন্তু ভাৰতবৰ্ষত এটা শক্তিশালী বিৰোধী দলৰ অভাৱ বুলি বহুতে সন্দেহ কৰে। ভাৰতবৰ্ষত দলীয় নীতি আৰু আদৰ্শৰ মাজত কোনো সম্পৰ্ক নাথাকিলেও কংগ্ৰেছ বিৰোধী দলবোৰে জনমতক পৰিচালিত কৰি বিভিন্ন ৰাজ্যত অকংগ্ৰেছী বা বিৰোধী দলৰ সংযুক্ত চৰকাৰ গঠন কৰিছে। 1977 চনত বহুকেইটা দলৰ সংমিশ্ৰণত জনতা দলৰ আৱিৰ্ভাৱ হয় আৰু ষষ্ঠ সাধাৰণ নিৰ্বাচনত ইয়াৰ অভূতপূৰ্ব সাফল্য এই ক্ষেত্ৰত বিশেষ তাৎপৰ্যপূৰ্ণ। মুঠতে ভাৰতত বিৰোধী দলৰ ভূমিকা গুৰুত্বপূৰ্ণ। মই বিৰোধী দলৰ ভূমিকাৰ বিষয়ে আলোচনা কৰিলোঁ। আজি এইটো নোটছটো দি দিছোঁ। নেক্সট ভিডিঅ'ত মই তোমালোকক আৰু এইটো চেপ্টাৰৰ কিবা শ্বৰ্ট কুৱেশ্যন আৰু লং কুৱেশ্যন থাকিলে মই আগবঢ়াম। বিশেষকৈ মই ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আৰু দিছোঁ, কুৱেশ্যন এনচাৰখিনিকে দিছোঁ, যিহেতুকে যিকেইটা ইম্পৰ্টেণ্ট সেইকেইটাই দিয়াটো ভাল হ'ব। এনেই নহাখিনি দিয়া নাই। ঠিক আছে, থেংক ইউ, ধন্যবাদ তোমালোকে চোৱাৰ কাৰণে।